মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ ভালনে? আৰু জেতুকা চেতুকা ল'লেনে বিহুত? আৰু পিঠা পনা খুন্দিলেনে? নিশ্চয় সকলোৰে বিহুত পিঠা চিঠা খুন্দিছেই সকলোৰে ন? বহাগৰ বিহুটো সকলোৱে মৰমৰ বিহু, চেনেহৰ বিহু। গতিকে সকলোটিয়ে আনন্দৰ ফূৰ্তি কৰে আৰু বহাগ বিহু বুলিলে চবৰে গাত বিহু লাগে আৰু। আপোনালোকে বিহুলৈ গৈছেনে? মই আৰু ওলামগৈ বিহুলৈ। আমাৰ গাঁৱৰ খেলৰ ৰাইজেও মাৰিব সকলোটিয়ে আৰু বিহু দেখিবলৈ পাব আৰু। এইজোপাই জেতুকা গছ আমাৰ চাওকচোন, ইমান ধুনীয়াকৈ কুঁহিপাত মেলি আছে বসন্তৰ আগজাননী পাই। আৰু ছিঙিবলৈ মানে টাইমেই পোৱা নাই, গধূলিয়ে হ'বৰ হ'ল। আৰু মানে এশৰাডাল শাক বুটলি আহি লৰালৰিকৈ আকৌ ভাবিলোঁ জেতুকা অলপো ছিঙি লওঁ। যিহেতু আমাৰ পৰম্পৰাগত জেতুকাটো ল'বই লাগিব আজি বিহু উৰুকাৰ দিনাখন। সেইবাবে লৰালৰিকৈ আৰু জেতুকা ছিঙি লৈছোঁ অলপ। আৰু মিক্সিতে দি দিম বুলি ভাবিছোঁ, কিন্তু পটাত পিচি থাকিলে আৰু দেৰি হ'ব। সেই গতিকে মই মিক্সিতে দি দিলোঁ এয়া। আৰু মানুহজনে কৈছে বোলে মোক আগতীয়াকৈ দি দিবলৈ কৈছে জেতুকা, সেইবাবে মই আগতীয়াকৈ মানুহজনকে বান্ধি দি লৈছোঁ। আৰু ল'ৰাকেইটাই পিছত ল'ম বুলি কৈছে আৰু। যিহেতু ছোৱালী মোৰ নাই, ছোৱালী হোৱাহেঁতেনতো জেতুকা মই ছিঙিবই নালাগে আৰু আগতীয়াকৈ মোক ছিঙি পেলাই পিচি দিলেহেঁতেন। কিন্তু এতিয়া মই ছিঙিবলগীয়া হৈছে আৰু। আৰু শাহুমায়ে ল'ব দেৰিকৈ, কিন্তু মই পিঠা চিঠা বনাই ল'ম আৰু। এয়া পিঠা বনাই লওঁ। গুৰ কুটি লৈছোঁ, মানে তেলত দিয়া পিঠা বুলি কয় আৰু কিছুমানে বৰপিঠা বুলি কয়। এয়া আমি তেলত দিয়া বুলিয়ে কওঁ। সেইবাবে গুৰ আৰু এনেকৈ পিঠাৰ মিক্স কৰি পেলাই থৈ দিওঁ। থৈ দি আৰু বনাম। আপোনালোকে বনালেনে বাৰু পিঠা? নিশ্চয় সকলোৱে বনাইছে চাগৈ। বহাগৰ বিহুটো যিহেতু ৰঙালী বিহু, সকলোৱে কিমান যে মন আনন্দ লাগে বিহুৰ পিঠা লচ কৰা। এনেদৰে প্ৰতি ঘৰতেতো যেনেকৈ যিমান নাইকিয়া মানুহ হ'লেও আৰু পইচা দুটকা হ'লেও আমি যিহেতু বিহুটো পাতিবই মানুহে। আৰু এতিয়া মই এয়া খোলাত দিয়া পিঠা বনাই লওঁ। এয়া এনেকৈ মই বনাওঁ। কিছুমানৰ সকলোৱে মানে পিঠা বনোৱা প্ৰচেছ বেলেগ বেলেগ ধৰণৰ। যিহেতু কিছুমানে হাতেৰে মানে আঙুলিয়ে মেলে, কিছুমানে চালনীয়ে চালি লয়, কিছুমানে হেতাই দিয়ে। মই যিহেতু হেতাই দি লওঁ। আৰু সকলো বেলেগ বেলেগ ধৰণৰ, মানে নিজে যি ভাগে ভাল পায় আৰু যি ভাল পায় নিজে সেইমতেই বনায়। আৰু মই এনেদৰে ভাল পাওঁ কাৰণে মই এনেদৰে বনাইছোঁ। আৰু গুৰ, তিল, চফ আৰু নাৰিকল অলপ পিচি লৈছোঁ। সেইবাবে সকলোৱে অকণ অকণ দি দিছোঁ পিঠাটোত। আৰু নাৰিকল দি দিলে খাবলৈও ভাল লাগে, সেইবাবে নাৰিকল অলপো দি দিছোঁ। আৰু যিহেতু আপোনালোকক মই বিহুৰ শুভেচ্ছা দিবলৈ আজি এদিন টাইমেই পোৱা নাই, সেইবাবে মই ভাবিলোঁ আজি বিহুৰ শুভেচ্ছা দিয়াও হ'ব আৰু আপোনালোকলৈ মই এনেকৈ ভিডিঅ' এটাও বনাই দিওঁ। সেইবাবে মই আপোনালোকলৈ ভিডিঅ'টো বনালোঁ। আৰু এয়া চাওকচোন পিঠা কেনেকুৱা লাগিছে বাৰু মোৰ পিঠাবিলাক বনোৱা। আৰু লস্কাও বনালোঁ, লস্কা কালিয়ে বনালোঁ মানে। এয়া চাওকচোন লস্কাও বনালোঁ। আমাৰ ঘৰত মানে আলহী বহুত হয়, সেইবাবে মানে তাককৈ বস্তু বনাবই নোৱাৰি। আলহী মানে বহুত আহিয়ে থাকে। আৰু এয়া বৰপিঠা তেলত দিয়া বনাইছোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোলৈকে মোৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। আপোনালোকৰ সকলোৱে ভালে থাকক, কুশলে থাকক, এয়াই কামনা কৰিলোঁ।